এইকেইটা মাতি দিগদা বাকী খাবলৈ দিছে গোটেইকেইটা মৰ্ণিং খাবলৈ দিছে খাব তুমি বাছ কৰাগে বোলে দিলা খাবলৈ দিলা পাখি কাম সেইটোৱে ন এইফালে বাছ কৰি আছে মৰ্ণিং স্কুল যাবৰ কাৰণে ন কাৰ কাপোৰ পিন্ধিছে মা ভাগৰ কাপোৰ পিন্ধি স্কুল যাবৰ কাৰণে একদম লৰালৈকে বাছ কৰিছে এইফালে মই পাখিৰ কাৰণে টিফিনৰ কাৰণে আলু ভাজি আছোঁ আৰু ৰাতিপুৱা খাই যাবৰ কাৰণে অকণমান চিকেন ইয়াতে অকণমান ভাত বনাইছোঁ ভাত খাব লগতে এইফালে ৰুটি বনাই দিম ৰুটিও খাব অকণমান ভাত আৰু ৰুটি আৰু টিফিনৰ ৰুটি আৰু আলু ভাজি এনেকৈ দিম সেইকাৰণে এগিলাচ গৰম পানী খালোঁ বহি পিনি খাই লোৱা এগিলাচ গৰম পানী ধুনীয়াকৈ ৰাতিপুৱা গৰম পানী খাব লাগে আৰু ৰাতিপুৱা মই সদায় পাখিক এগিলাচ গৰম পানী দিওঁ তাৰপৰা এতিয়া স্কুল ওলাব ন কাপোৰ পিন্ধিছে পাখিয়ে নিজে নিজৰ ইউনিফৰ্ম নিজে পিন্ধিছে এইফালে চোৱা পাৰিবা হে নোৱাৰা এইটো টান হয় হেৰিটো পাপা পিন্ধাই দিব যোৱা মই ৰুটিটো বনাওঁ পিন্ধাই দিয়া আকৌ নোৱাৰা ইউনিফৰ্ম পিন্ধিবলৈ লাগে নিজে পিন্ধিবলৈ লাগে বুটাম মাৰিব পাৰিবা অ'কে পিন্ধা তেতিয়াহ'লে ৰেডি হৈ গ'ল কাপোৰ কানি পিন্ধি হয়নে ৰেডি আৰু এইফালে খাবলৈ লৈছে এয়া মাংস ল'লে পাৰিবানে মই দি দিওঁ নে টিফিন ৰেডি হৈ গ'ল মোৰ এয়া কল দিছোঁ আৰু এইফালে দুটা টিফিন দেখিছেনে সিহঁতৰ মানে দুটা ব্ৰেক দিয়ে সেইটো কাৰণে এইটোত মই একেবাৰে পাতল কিবা দি পঠিয়াওঁ আৰু এইটোত অকণমান হেভি দি পঠিয়াওঁ দুটা টিফিন দিওঁ আৰু লগতে এটা কল দিছোঁ আৰু পানী বটল বেগ বোলা ভাৰী বেগ লৈ বোলা চলো এতিয়া গাড়ীত যাব বৰষুণ দিছে এয়া তিতি আছে বৰষুণ সেইটো কাৰণে গাড়ীত যাব পাখি হয় ভালকৈ পঢ়িবা দেই টাটা সেই গাইজ বহুত দেৰি পিছত লগ পাইছোঁ মানে 8টা বাজি গ'ল আৰু পাখি গ'ল 8টা বজাত স্কুল মানে 8টা বজাত যায় তাই স্কুল আৰু 8টা 15ত পাবগৈ লাগে 15 মিনিট লাগে যাবলৈ আৰু আজি বতৰটো অকণমান মানে সেমেকা কৰিছে বৰষুণ দিলে অলপ চলপকৈ ডাঙৰ বৰষুণ নহয় অলপমান কিন্তু গৰম আছে গুপগুপীয়া বেছিহে গৰম লাগিছে আৰু এতিয়া মই বিচনাখন পাৰিবলৈ লৈছোঁ বিচনাখন পৰাই নাই কাৰণ ৰাতিপুৱা উঠি পিনি ডাইৰেক্ট আৰু আঁঠুৱাটোহে খুলি থৈ দিওঁ নহ'লে মই নহয় ৰাতিপুৱা টিফিন চিফিন বনোৱাৰ পৰা আৰম্ভ কৰি মানে খোৱা বোৱা সেইটো কাৰণে আৰু এতিয়া ভাবিছোঁ ঘৰবোৰ চাফা কৰোঁ তাৰপৰা আকৌ ৰুটি চুটি বনাওঁ মাইনা অফিচ যাবৰ কাৰণে ঠিক আছে সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ চাই থাকিব শেষলৈকে ঠিক আছে আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মানে বহুত দিনৰ পিছত মানে ডেইলি ব্লগ শ্বেয়াৰ কৰিবলৈ লৈছোঁ বহুত দিনেই হ'ল দিয়া নাছিলোঁ এনেই ইটো সিটো কিবা কিবি দি আছিলোঁ আৰু ঠিক আছে এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো চাই থাকিব এতিয়া আহিলোঁ মই পাকঘৰলৈ আৰু ইয়াত চাওকচোন কি বনাই আছোঁ কলা চাউল ব্লেক ৰাইচ এইটো বনাই আছোঁ মোৰ কাৰণে মই খাম এইফালে ৰুটি বনাই আছোঁ মাহঁতৰ আৰু মাইনাহঁতৰ কাৰণে মাইনা এইফালে ক'ত যাব হ'ল সেইটো কাৰণে গৰমে গৰমে বনাই দি আছোঁ আৰু চাই থাকক এতিয়া গা পা ধুই আজৰি হৈ গ'লোঁ এতিয়া 10:30মান বাজিলে 10:30 বজা নাই 10:15মান হৈছেগৈ আৰু ইয়া ব্লেক ৰাইচ খাবলৈ লৈছোঁ আগতে খোৱা নাছিলোঁ মানে ঘৰলৈ যে মই গৈছিলোঁ তেতিয়াই অনা মায়ে দি পঠিয়াইছিলে খাবলৈ কিন্তু মই বেয়া পাওঁ খাবলৈ কিন্তু এতিয়া খাব লগা হৈছে কাৰণ এই বস্তুটো খালে বহুত ভাল মানে হৰমনৰ পৰা আৰম্ভ কৰি থাইৰয়ড PCO এইবিলাক মানে থাকিলে খালে হেনো ভাল সেইকাৰণে মই মানে খাবলৈ লৈছোঁ অকণমান বনাই পিনি বেয়া হ'লেও অকণমান গুড় দি দিছোঁ নহ'লে একেবাৰে সুদায়ো বেয়া লাগে খাবলৈ খাই লওঁ আৰু দৰৱ আছে দৰৱবোৰ খাওঁ চাই থাকিব ভিডিঅ'টো তেতিয়াহ'লে এবাৰ খাইছিলোঁ বহুত দিনতে ইমান বেয়া পালোঁ খাবলৈ আজি আকৌ খাইছোঁ যেনে এইখন হ'ল কাৰ্ড পাখিয়ে মোক মাদাৰ্ছ ডে দিনাখন দিছিলে তাই নিজ হাতেৰে বনাই পিনি
Happy Mother's Day, my best mom in the world. Happy Mother's Day. আৰু এয়া ছবি আঁকিছে এজনী হেনো মানে এজনী তাই আৰু এজনী হেনো মই এয়া মা আৰু এয়া মই হেনো আৰু এয়া তাই পাখি হেপী মাদাৰ্ছ ডে আৰু এইফালেও হেপী মাদাৰ্ছ ডে মা এনেকৈ কৰি দিছে ইমান ধুনীয়াকৈ দিছে কাৰণে সাঁচি ৰাখিলোঁ ইয়াতে এতিয়া বাজিছে 12টা বাজিবলৈ হৈছে 12টা বজা নাই মানে 11:45 মান হৈছে আৰু পাখি যেতিয়া স্কুল গুচি যায় দিনটো মানে মোৰ অকলশৰীয়া নিচিনা হৈ যায় বেয়া লাগে পুলিচ লগাই আছিলোঁ খাই বৈ আজৰি হৈ পিনে অকণমান মোবাইল চালোঁ তাৰপৰা কি কৰিম মই নেল পলিচ লগালোঁ তাৰপৰা এতিয়া ভাবিছোঁ মোৰ নেল পলিচখিনি আপোনালোকক দেখাম আৰু মই কালি এটা বস্তু আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা মোৰ চকু গুৰিবোৰ চাওকচোন ক'লা পৰিছে এইবিলাক সেইটো কাৰণে মই এটা বস্তু আনিলোঁ এইটো ইয়াৰ খালি পেকেটটো ওপৰৰ পেকেটটো মই পেলাই দিলোঁ আণ্ডাৰ আই ক্ৰীম হয় ভাল বুলি কৈছে শুনিছোঁ কিন্তু মই লগাইহে মানে কালিৰ পৰা লগাইছোঁহে কালি আনিছিলোঁ কালিৰ পৰা লগাইছোঁ সেইটো লগাব লাগিব দুটামান বুলি কৈছে আৰু চাওঁচোন কেনেকুৱা হয় নাজানো আৰু দা মমছ কো এইটো কোম্পেনীটো লগাই মেলি চাওঁ আৰু তাৰপৰা এতিয়া মোৰ নেল পলিচখিনি দেখাম আপোনালোকক এইখিনি হ'ল মোৰ নেল পলিচ কালাৰ কালেকশ্যন এইটো এটা কালাৰ চব এলিটিনৰে হয় মোৰ বেছিভাগ এলিটিনৰে এইটো কালাৰ এটা আৰু এইটো এটা কালাৰ বজাৰলৈ গ'লে মানে দেখিলে লৈয়ে আহোঁ আৰু এইটো এটা কালাৰ ৰেড কালাৰ এইটো ৰেডে হয় এইটো কোম্পেনীটো বেলেগ এইটো এটা পাৰ্পল কালাৰ এইটো পিংক কালাৰ এইটো য়েল্লো কালাৰ এইটো অকণমান দাৰ্জিলিং আছে মানে স্মকি নিচিনা আছে লগাই দিলে জিলিকি থাকে এইটো এটা এইটো এটা আৰু এইটো এটা কালাৰ গ্ৰীণ কালাৰ এইটো এটা এইটো তাৰপিছতে এইটো এটা কালাৰ আৰু এতিয়া লগোৱা কালাৰটো এইটো দেখিবলৈ ভাল লাগে এইকেইটাই নেল পলিচ কিন্তু মোৰ ইমান লগোৱা নহয় দেই যিমানখিনি আছে ক'বালৈ গ'লে মেলিলেহে লগাওঁ আৰু বজাৰলৈ গ'লে কি হয় কালাৰ দেখিলে লৈ আহোঁ এটা তেনেকুৱা হয় আজি একেবাৰে বেয়া হৈ গৈছিলে নেল পলিচৰ কালাৰটো একেবাৰে উৰি গৈছিলে সেইটো কাৰণে এতিয়া লগালোঁ এতিয়া চাওকচোন 12টা বাজি গ'লেই আৰু 12টা বাজিছে যাওঁ এতিয়া ভাত বনাওঁগৈ আৰু আপোনালোকক দেখাম এতিয়াৰ পৰা ভাত বনালেহে হ'বগৈ লাহে লাহে বনাই থাকিম নহ'লে মানে টাইমবিলাক মোৰ নাযায় নোপোৱা নিচিনা লাগে ভাতটো বনাই থাকিলে টাইমটো তেনেকৈ গুচি যায় গাইছ এতিয়া দুপৰীয়া 12:30 বাজি গ'ল 1টা বাজিবলৈ হ'ল আৰু পাকঘৰতে মই ভাত বনোৱাত পূৰা ব্যস্ত এয়া পাখিৰ কাৰণে অকণমান চিকেন বনাইছোঁ আৰু এয়া আমাৰ কাৰণে জিকা ভোল আৰু মাছ দুটা মিহলি কৰি দিছোঁ আৰু এইফালে সৰু মাছ ফ্ৰাই কৰিছোঁ আৰু সিমানেই আৰু লগতে আছে এয়া পদিনা আম কেঁচা আম দি দিওঁ খুব ভাল লাগে আপোনালোকে খায়নে বাৰু এনেকৈ কেঁচা আম দি এতিয়া যিহেতুকে আমৰ ছিজন টেঙা হ'লে ভাল লাগে খাবলৈ টেঙা আম দি পিনি পদিনা চাটনি বনাইছোঁ পাখিয়ে বিৰাট ভাল পায় মানে খাবলৈ চাটনি নহ'লে মানে নহয় এনেকুৱা নিচিনা হৈছে সেইটো কাৰণে মই বনালোঁ পাখি স্কুলৰ পৰা আহি গ'ল আৰু এয়া ভাত খাইছে পাখি হয় নাই স্কুলৰ পৰা আহিলা তাৰপৰা কি কৰিলা গা ধুলা তাৰপৰা দৰৱ খালে পাখিয়ে আৰু এতিয়া সেয়া ফেভৰেট মাংস দি পিনি ভাত খাইছোঁ মাছে দি আৰু মাইনাই খাই উঠি গ'ল দেখাবলৈ নহ'লে মানে পাহৰি গৈছিলোঁ ভিডিঅ'টো কৰিবলৈ এতিয়া মনত পৰিলে পাখিয়ে মনত পেলাই দিলে ন পাহৰি গৈছিলোঁ তাৰপৰা আৰু আধাতে মানে গৈ পিনি মোবাইলটো লৈ আহিছোঁগৈ ভিডিঅ' কৰিবলৈ বোলে মাইনা খাই বৈ হৈ গ'ল তাৰ আজি সুদা ভাত আছিলে ভাত চাত এৰিলে সেইকাৰণে আজি মঙলবাৰ সুদা ভাত খায় সেইটো কাৰণে আৰু আমি এতিয়া খাই আছোঁ ইয়াত তাৰপিছতে আমি আকৌ লগ পাম খাই লওঁ এতিয়া দেই থ্ৰেডিং কৰিবলৈ আহিলোঁ আৰু এতিয়া থ্ৰেডিং কৰি হৈ গ'ল বাহিৰতে বহি আছোঁ মাইনা বজাৰলৈ গৈছে বজাৰ কেইটামান আছে কৰি আনেগৈ মই ইয়াতে পাৰ্লাৰতে বহিছোঁ আগফালে বহি আছোঁ সি আহিব তাৰপিছতে আমি যাম হনুমান মন্দিৰলৈ তো আজি ভিডিঅ'টো কি যে দেখালোঁ আৰু নাজানো আৰু দেই একদম চিম্পুল এটা ব্লগ নিজকে মানে বেয়া লাগিছে কিনো ব্লগ দেখাইছোঁ তথাপিতো ব্লগ দিওঁ যেতিয়া এইবিলাকে দেখাব লাগিব ডেইলি ব্লগ নহয় জানো আকৌ নেক্সট ভিডিঅ'ত যদি আৰু ভাল কিবা কণ্টেণ্ট পাওঁ আপোনালোকক দেখাম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব বহুতে ছাবস্ক্ৰাইব নকৰে ন বেটা কৈ দিয়া ভালকৈ কৈ দিয়া তুমি লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব